স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু এতিয়া ৰাতিপুৱা আৰু আমি সকলো ওলাইছোঁ জোৰোণলৈ। মোৰ ভাইটিৰ জোৰোণ দিব যাওঁ আৰু আপোনালোককো লগত লৈ যাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু যদি কোনোবা নতুনকৈ তেনেহ'লে মোৰ ভিডিঅ'লৈ ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিব নাপাহৰিব। আজি আমাৰ ভাইটি মানসৰ জোৰোণ আছিলে নগাঁও কৃষ্ণগুৰুৰ সন্মুখত হৰিওম বিবাহ ভৱনত। খুব ভাল লাগিল গৈ পিনি। আমাৰ ভণ্টি মাইনা গ'ল, মাহঁত আৰু মোৰ পলিব। আমি আমাৰ কেইজনী ঘৰৰ সকলোকেইজনী গ'লোঁ, আমাৰ গগৈ ছাৰ আৰু গুণগুণে। আৰু সকলোকে লগ পাই খুব ভাল লাগিল। অৱশ্যে জোৰোণৰ নিয়ম নীতিবোৰ চাই খুব ভাল লাগে। আমাৰ অসমীয়া সমাজৰ এইবোৰ চাবলগীয়া আচলতে, খুব ভাল লাগে। আৰু গুণগুণহঁতেও খুব ফূৰ্তি কৰিলে। আমাৰ আদিখিনি অকণমান ডাঙৰ হৈছে, এতিয়া চেষ্টা হৈছে গুণগুণৰ লগত মানে খেলিলে কৰিব, কিন্তু এজনে পাৰ হ'ল। আৰু সেইকাৰণে ভিডিঅ' কৰিছিলোঁ, কাৰণ ভাইটিৰ বিয়াৰ এই সুন্দৰ সময়খিনি যাতে পিছত হ'লেও চাব পাৰে, আমি হ'লেও চাব পাৰোঁ, আৰু সেইকাৰণে সংৰক্ষণ কৰি ৰাখিলোঁ। ইমানেই আছিল, চাই থাকিব ভিডিঅ'টো। এতিয়া আমি আহি আছোঁ জোৰোণ দি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু আজি জোৰোণ শেষ হ'ল, আৰু ৰিচিপশ্যনত যেতিয়া যাম তেতিয়া এটা ভিডিঅ' বনাম, আপোনালোকে চাব। আৰু আজি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আচলতে এয়া আমাৰ অসমীয়া নিয়মৰ জোৰোণৰ যিমানখিনি পাৰিলোঁ দিলোঁ, কাৰণ অনাবৰতে মোবাইলটো লৈ
ভিডিঅ' কৰি থাকিব অলপ অসুবিধা হয়, তথাপিও চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ। ঠিকে আছে, আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।